নমস্কাৰ বন্ধু বান্ধৱী, মই সঞ্জীৱ আৰু আপোনালোকে চাই আছে মোৰ চেনেল মানে মোৰ ইউটিউব চেনেল STSMS এণ্টাৰটেইনমেণ্ট। আজি আমি এই ভিডিঅ'ত এটা বিশেষ বিষয় আলোচনা কৰিম, যিটো বিষয়ৰ নাম হৈছে হোৱাটছআপ। হয়তো আপুনিও হোৱাটছআপ ইউজ কৰিব, আপোনাৰ ঘৰৰ সকলোৱে হোৱাটছআপ ইউজ কৰে, আপোনাৰ বন্ধু বান্ধৱী, আপোনাৰ পেয়সী, আপোনাৰ গাৰ্লফ্ৰেণ্ড, আপোনাৰ ৱাইফ, আপোনাৰ হাজবেণ্ড, মানে চবেই এক্সট্ৰা চবেই যেতিয়া হোৱাটছআপ ইউজ কৰে, তো আপোনালোকে হয়তো নাজানে হোৱাটছআপত এনেকুৱা কিছুমান ছেটিংছ আছে, যিবোৰ ছেটিংছে আপোনালোকৰ মাজত কেতিয়াও সলনি সৃষ্টি নকৰে বা আপোনালোকৰ মাজত কেতিয়াও সন্দেহ ভাৱৰ সৃষ্টি নকৰে। তো আজি আমি এই ভিডিঅ'ত এটা এনেকুৱা বিষয় আলোচনা কৰিম, যিটো হোৱাটছআপৰ ছেটিংছ আছে। মানে আজি এই ভিডিঅ'ত মই দুটা ছেটিংছৰ বিষয়ে ক'ম, যিকেইটা আপোনালোকে হয়তো জানিব পাৰে, হয়তো কিছুমানে জানে কিছুমানে নাজানে। যিসকলে জানে সেইসকলে নিচালেও হ'ব, আৰু যিসকলে নাজানে ভিডিঅ'টো লাষ্টৰ পৰা শেষলৈকে চাই থাকক। তো আজি হোৱাটছআপত আমি দুটা ছেটিংছ বিষয়ে আলোচনা কৰিম, যিটো হৈছে যেতিয়া আপুনি অনলাইন থাকিব, তো অনলাইন থাকিলে আপোনাৰ যেতিয়া আপুনি অনলাইনটো অফ কৰিব, তো এটা লাষ্ট চিন বুলি এটা ওপৰত আহে, বা আপুনি যেতিয়া অনলাইন আছিলে বা আপোনাৰ গাৰ্লফ্ৰেণ্ড বা আপোনাৰ ঘৰৰ কোনোবা যেতিয়া অনলাইন আছিলে, তো 10টা বজাত অনলাইন থাকিলে আপোনাৰ এটা লাষ্ট চিন বুলি উঠিব যে 10টা বজাত অনলাইন আছিলে। তো সেইটো নুঠিবৰ কাৰণে আপুনি কি কৰিব ছেটিংছত গৈ, তো এই ভিডিঅ'টো জনা হ'ব। আৰু এটা কথা জনাই থওঁ যে আমাৰ এই ভিডিঅ'টোত আপোনাৰ যেতিয়া প্ৰফাইল পিকচাৰ মানে ডিপি আপুনি যেতিয়া দিব, সেই ডিপিটো বেলেগে আপোনাৰ বা যিকোনো কোনোবাই আপোনাৰ ফোনটো লগ বন্ধু যিকোনো এক্সেট্ৰা, তো সিহঁতে আপোনাৰ ফটোটো দেখা নাপাব। তো সেইটো বিষয়ত আছে, ঠিক আছে। তো আপুনি ভিডিঅ'টো চাই থাকক শেষৰ পৰা লাষ্টলৈকে। তো আমি লাষ্টৰ পৰা ফাৰ্ষ্টলৈকে, তো ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে, তো এই ভিডিঅ'টো সকলোবোৰ জনা হ'ব। তো আহকচোন আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগত এটা কথা জনাই থওঁ যে সকলোৱে যেন মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰে, লাইক কৰে, কমেণ্ট কৰে, শ্বেয়াৰ কৰে। তো মই ইউটিউবত নতুনকৈ আহিছোঁ, তো সকলোৱে যেন মোক আদৰি লয়। তো আমি ইয়াতে দুটা ছেটিংছৰ বিষয়ে আলোচনা কৰিম, যিটো হৈছে যিটো আপোনাৰ অনলাইন থাকিলে শ্ব' নকৰে, বা আপোনাৰ যিটো আপুনি অনলাইন অফ হৈ গ'লে শ্ব' নকৰে, যিটো লাষ্ট চিন বুলি আহে, সেইটো আপুনি কেনেদৰে, বা আপোনাৰ গাৰ্লফ্ৰেণ্ডে বা আপোনাৰ বয়ফ্ৰেণ্ডে কেনেদৰে আপোনাক মানে এইটো দেখা নাপাব। তো সেইটো বিষয়ত এটা ছেটিংছ আপোনাক জনাম। আৰু আপোনাৰ যিটো ডিপি হয়, ডিপিটো বেলেগে দেখা নাপাব, আপোনাক কিদৰে আপুনি ছেটিংছত গৈ সেই কামটো কৰিব। তো এই ভিডিঅ'টোত সকলোবোৰ জনা হ'ব, ঠিক আছে। আপুনি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ছাবস্ক্ৰাইব কৰিব মোৰ চেনেল STSMS এণ্টাৰটেইনমেণ্ট, আৰু কাষতে থকা ঘণ্টাটো দবাই দিব, যাতে মই নতুন ভিডিঅ' আপডেট দিলে আপুনি আগতীয়াকৈ চাবলৈ পায়। ধন্যবাদ। পোনপ্ৰথমে আপুনি যাব লাগিব হোৱাটছআপ। তো আপুনি হোৱাটছআপত গৈ হোৱাটছআপ এপছটো আপুনি অ'পেন কৰি দিব। তো অ'পেন কৰি দিয়াৰ পিছত এইদৰে আহি যাব। অহাৰ পিছত আপুনি যিটো আপোনাৰ ইয়াতে তিনিটা ডট আছে, সেই তিনিটা ডট আপুনি ক্লিক কৰিব। দিয়াৰ পিছত তো এনেকৈ আপোনাৰ ছেটিংছ আহিব। ছেটিংছ অহাৰ পিছত আপুনি ছেটিংছত গৈ যিটো আপোনাৰ এইটো একাউণ্টছ আছে, একাউণ্টত আপুনি ক্লিক কৰি দিব। দিয়াৰ পিছত এনেদৰে আহিব। অহাৰ পিছত আপুনি যিটো আপোনাৰ প্ৰেফাৰেঞ্চি আছে, প্ৰেফাৰেঞ্চি আপুনি ক্লিক কৰিব। দিয়াৰ পিছত এনেকৈ লাষ্ট চিন, মাই লাষ্ট চিন, তো প্ৰফাইল ফটো, এনেকৈ এক্সট্ৰা বহুত ধৰণৰ আছে। তো আপুনি ইয়াতে আপোনাৰ লাষ্ট চিনটোত ক্লিক কৰিব। যিটো আপোনাৰ এভৰিৱান আছে, এভৰিৱান হ'লে আপোনাৰ সকলোৱে পাব। যিটো নবডি আছে সেইটো কোনোৱে নাপায়, যিটো মাই কণ্টেক্ট, তো আপুনি পাব। তো আপুনি এইটো মাই কণ্টেক্টত ক্লিক কৰিব। ঠিক এনেদৰে আপোনাৰ লাষ্ট চিনটো আপোনাৰ হৈ গ'ল। তো এইটো আপুনি কৰি দিলে আপোনাৰ অনলাইন থকা, বা আপুনি কেতিয়া অনলাইন অফ কৰিছে তেতিয়া আপুনি কোনো গম নাপাব, বা আপুনি অফলাইন কেতিয়া হৈ গৈছে তেতিয়াহ'লে আপোনাৰ শ্ব' নকৰিব বেলেগৰ তাত। তো ঠিক আছে, সেইটো আপোনাৰ হৈ গ'ল। তো আপুনি এতিয়া যাব লাগিব প্ৰফাইল ফটো। তো প্ৰফাইল ফটো তেনেদৰে, বা এভৰিৱান থকাটোত আপুনি ক্লিক কৰি দিলে আপুনি সকলোৱে দেখিব, বা মাই একাউণ্টত দিলে আপুনি অকল দেখিব, নবডি দিলে কোনো দেখা নাপায়। চ' আপুনি এভৰিৱানত দিয়ে, মাই একাউণ্টত দিয়ে, নবডিত দিয়ে, আপোনাৰ কথা। তো মই এতিয়া এভৰিৱানত দি আছোঁ, মোৰ প্ৰফাইলটো সকলোৱে দেখিছে। তো ঠিক এনেদৰে আপোনাৰ এই দুটা ছেটিংছ হৈ গৈছে। এনেকুৱা ধৰণৰ বহুত ছেটিংছ আছে। তো আপুনি চাই থাকিব মোৰ চেনেল STSMS এণ্টাৰটেইনমেণ্ট, আৰু নেক্সট ভিডিঅ'ত আৰু দুটা ছেটিংছৰ বিষয়ে জনা হ'ব। তো ঠিক আছে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু কাষতে থকা ঘণ্টাটো দবাই দিব, যাতে মোৰ নতুন ভিডিঅ' আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। তো ঠিক আছে, এতিয়া আজি ভিডিঅ'টো ইমানতেই শেষ কৰিছোঁ। থেংক ইউ।